हेलो बियास वेलकम बैक टू माय यूट्यूब चैनल কি খবৰ আপোনালোকৰ আশা কৰিছোঁ ভাল আমাৰো ভাল আজিয়ে আপোনালোকক মই এটা নতুন ৰেচিপি দেখাম বুলি ভাবিছোঁ বৰালি মাছৰ সৈতে সৰিয়হ বনাম আপোনালোকে কেনেকুৱা লাগে জনাবচোন আৰু মোৰ ভিডিঅ'বোৰ একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টো কাৰণ কিয়নো কেনেকৈ বনালোঁ আপোনালোকে তেতিয়াহে গম পাব মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে বলকচোন ভিডিঅ'টো মই বনাবৰ কাৰণে পিঁয়াজখিনি কুটি লৈছোঁ আৰু বিলাহী বেছি নাছিল এয়া কণী বিলাহী আছিল সেয়েহে মই এই চাৰিটা এনেকৈ লৈছোঁ আদা ৰহুন এনেকৈ বটি লৈছোঁ এইখিনি জলকীয়া তাৰপিছতে এইখিনি সৰিয়হ মই এতিয়া পিচি ল'ম পিচি পেলাই মই আপোনালোকক দেখুৱাই আছোঁ দিয়া ইয়াৰে লগত এয়া জিৰা দিছোঁ জিৰাখিনি গুড়ি কৰি থোৱা আছে কথাটো সৰিয়হৰ লগত মই বটি দিছোঁ এতিয়া মোৰ সৰিয়হ পিছা হৈ গ'ল ইয়াৰে লগত মই জলকীয়াকেইটা দিম একদম সৰিয়হ পিছা হৈ গ'ল মোৰ ইয়াতে থলোঁ বাকীখিনি মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে কেৱল মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই ভাজি লৈছোঁ লৈ পেলাই ইয়াৰ জুই ধৰি কেৰাহীটো মই বহাই দিলোঁ তেজপাত শুকান জলকীয়া গৰম উঠে ঠাণ্ডা নিচিনা হৈছে আমি ঠাণ্ডা কৰাৰ লগে লগে আমি খৰি ভাত বনাওঁ ইয়াতে পাহাৰৰ কাম যিহেতুকে খৰি চৰি পাই সেইকাৰণে খৰিতে ভাত বনাওঁ আমি এতিয়া বিলাহী দি দিব এতিয়া আদা ৰহুন থাকিম আপোনালোকে চাই ল'ব ভিডিঅ'টো ইয়াতে আমি এতিয়া গৰম পানী দিম যিহেতুকে খৰিতে বনাই থোৱা আছে এইফালে যিহেতুকে খৰিত বনাই থোৱা আছে সেইকাৰণে গৰম পানী পানী দি এতিয়া যিহেতুকে গৰম পানী দিয়া হৈছে এইখিনি মাছখিনি মই
এতিয়া ইয়াতে দি দিম। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। মই অকণমান ইলাচি দালচেনি এনেকৈ লৈছোঁ, কাৰণ আমি যিহেতুকে আমি দোকানৰ মছলা নাখাওঁ, সেয়েহে আমি আদা ৰহুন আৰু এই গৰম মছলাৰ বাহিৰে আমি বেলেগ নাখাওঁ। সেয়েহে মই অকণমান গৰম মছলা দি দিম। আপোনালোকে যি মছলা খায় তাকে দি দিব পাৰে। বেছিকৈ জ্বলা খালে জ্বলা দিব, যি খায় আপোনালোকে আপোনালোকৰ মতে আপোনালোকে মছলাটো দি ল'ব। তেতিয়াহ'লে মই এইখিনি বটি লওঁ। এতিয়া আমি ঢাকনিখন খুলি চাওঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। এইবাৰ মই ইয়াতে এইখিনি অকণমান পানী লৈ পেলাই এইখিনি দি দিওঁ। আপোনালোকে এনেকৈ বনাই খাবচোন কেনেকুৱা হয়। সৰিয়হৰ সৈতে বৰালি মাছ। তেতিয়াহ'লে মই এইখিনি নমাই দিওঁ। এতিয়া মোৰ বৰালি মাছৰ সৈতে সৰিয়হৰ জোল হৈ গ'ল। এতিয়া মই নমাই দিলোঁ। চাওকচোন কেনেকুৱা হৈছে আপোনালোকে। আৰু অলপ মছলা কৰি দেখা তেতিয়াহ'লে এনেকৈ মৰম দি যাব। তেতিয়াহ'লে আজিলৈ বাই বাই, শুভৰাত্ৰি।